আমি এতিয়া দেওপানী মন্দিৰৰ পৰা ওলাই একেহাতে নামবৰৰ মাজত থকা নামবৰ হাবিৰ মাজত থকা আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ভিতৰতে থকা গৰম পানী বা ইভাগে ইংৰাজীত গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী বুলিও কোৱা হয়। আমি তালৈ গৈ আছোঁ আৰু আপোনালোককো দেখাম। আমি এনেকৈ গৰম পানী উহৰ গেটখন পাইছোঁহি। আশে পাশে ঢেৰ জনসমাগম নাই আৰু বা জনবসতিও তেনেধৰণে নাই, কাৰণ ইয়াত সম্পূৰ্ণ নামবৰ হাবিৰ মাজভাগতে পৰে। সেইবাবে ইয়াত ইমান বেছিকৈ জনবসতি দেখা পোৱা নাই আমি। এনেদৰে আমি ভিতৰলৈ গৈ আছোঁ আৰু গৈ পেলাই ইয়াত টিকেট কাটিবগৈ লাগিব। আৰু আপোনালোকক দেখুৱাম গৰম পানী। এতিয়া দেখা মতে বাকী ভিডিঅ'বিলাকতো দেখা মতে বককৈ উতলি থকা যেন দেখায়, কিন্তু গৈ পেলাই চাওঁচোন এতিয়া কেনেকুৱা হয়, সঁচাকৈ বহুত বেছি গৰম নে। আমি টিকেট কাটি ল'লোঁ, কিন্তু ইয়াতে বাইক আৰু স্কুটি বা গাড়ী তেনেকুৱা ধৰণৰ একো আনিব পৰা ব্যৱস্থা নাই, খোজকাঢ়ি আহিব লাগিব। নামবৰ হাবিৰ ভিতৰত কি জীৱ জন্তু পশু পক্ষী পায় তাৰ এখন লিষ্টো ইয়াত আঁৰি থোৱা আছে। এফালে এণ্ট্ৰি কৰিছোঁ। গৰম পানী অসমৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত থকা বিখ্যাত গৰম পানী ইফালে এখন নদী নেকি? কি নদী? অনুমানিক চিলনীজান হৈ ধনশিৰি নদীখন এইফালে পাৰ হৈছে। গৰম পানী হেৰিটো এইটো চাগে হয়নে? এইটো তাতে ওলাই থাকে। চাওঁচোন এফালে আৰু কি আছে আপোনালোকক দেখাম। এফালে আমি এতিয়া আহি পাইছোঁহি গৰম পানীৰ উহটো। এনেদৰে ৱাল দি পেলাই বাউণ্ডেৰী মাৰি পেলাই ধুনীয়াকৈ থোৱা আছে, আপোনালোকক দেখাম। হাবি নামবৰ হাবিৰ মাজতে আছে। ইফালে আমি সোমাই আহিছোঁ, আপোনালোকক দেখাওঁ। মানুহ আছে, ঢেৰ আছে। ইয়াত দেখিবলৈ পাইছোঁ এনেদৰে ৱালে ৱালে বহুত কটেজ লিখা আছে, যি এই অভয়াৰণ্যখনৰ আৰু এই গৰম পানী উহৰ ৰক্ষণাবেক্ষণৰ বাবে। বন্যপ্ৰাণী অভয়াৰণ্য এলেকা বনভোজ খোৱা কঠোৰভাৱে নিষেধ। এইফালেও ন'টিচ দিয়া আছে। আমি এতিয়া এইফালে উঠি লওঁ। এইয়া ধৰাচোন তুমি, এনেকৈ উতলি আছে পানী চুই চাওঁগৈ। সেইফালে যাওঁ। এয়া বিখ্যাত গৰম পানীৰ লেক, আপোনালোকক ওচৰৰ পৰা দেখাওঁ। এইয়া দেখিছেনে উতলি আছে, মাজভাগতো এনেকৈ উতলি আছে, বকবকাই আছে পুৰা। আপোনালোকক ওচৰৰ পৰা দেখাওঁ, মই চুই পেলাই ক'ম কিমান গৰম। এনেকৈ বকবকাই থাকে। মই চুই চাওঁ। একদম কুহুমীয়া গৰম, কুহুমীয়া একদম উতলা গৰম নিচিনাও নহয়, কিন্তু কুহুমীয়া একদম ধুনীয়া গৰম। দেখিছেনে কেনেকৈ বকবকাই আছে, কিন্তু এনেকৈ বকবকাই থাকিলেও উতলা গৰম নহয়, কুহুমীয়া গৰমেই হৈ আছে। চাউণ্ডটো শুনিছেনে নাই জানো, একদম চাউণ্ড এটা ওলাই আছে বকবকাই থকা।
এই জেগাখিনিত আৰু জোৰে জোৰে উতলি আছে। পিছফালৰ পৰা এটা চিন কৰি মাৰাচোন। এইফালে আমি উষ্টুৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এইফালে এখন দলং আছে, উলমা দলং। আমি এতিয়া দলংখনেদি গৈ আছোঁ। হিলি আছে দলংখন, ধপ ধপ। তলেদি নৈ, এখন কি নৈ হয় জানো, ময়ো ভালকৈ নাজানো পাই। নাচিলে কিবা কিবা মানে পৰি যাওঁ লাগে। এডোখৰত অকণমান বেছি। খোজ কাঢ়ি ইমানেই ফেফাইছোঁ নহয়, একদম ভাগৰি গৈছোঁ। পাৰ হ'লেও আৰু যেন তেনে, কিন্তু ভয়ংকৰ হিলিছে পাই। সেইফালে ইয়াতকৈ আৰু আগলৈ যাবলৈ নিদিয়ে, ইয়াতে শেষ। কিন্তু পৰিৱেশটো দেখিছেনে, ইমান যে ধুনীয়া নহয়। এফালে এইটো কি বা ফ্ৰুইট হয় নহয়, এইটো কি হয় গম নাপাওঁ। ঢেৰ লাগি আছে, এইবোৰ কি হয় কিন্তু নাজানো। আপোনালোকে জানে নি জনাব দেই। এফালে এনেকৈ হাবিৰ মাজলৈ ৰাস্তা এটা আছে, কিমানলৈকে আছে গম নাপাওঁ। আমি আগলৈ নগ'লোঁ আৰু ফটো কেইখনমান তুলি আকৌ ৰিটাৰ্ণ হৈছোঁ। ইমান শান্তি, ইমান ঠাণ্ডা, হুলস্থুল নাই, গাড়ী যান বাহনৰ উৎপাতবোৰ নাই। একদম এনেকুৱা লাগিছে ইয়াতে মানে একদম ইমানেই ঠাণ্ডা আৰু মানে ইমানেই মানে পিচফুল জেগা। মানে গোটেই জীৱনত যেন ঢেৰ কিবা কিবি দুখ চুখ লাগিলেও মানে ইয়াত আহি যেন একদম চব যেন ঠিক হৈ গৈছে, তেনেকুৱা নিচিনা লগা হৈছে। এইফালে কিবা কিবি ঢেৰ জীৱ জন্তু আছে। নামবৰ হাবিৰ ভিতৰত থকা জীৱ জন্তুবিলাকৰ এখন লিষ্ট আছে, মই আপোনালোকক সেইখন লিষ্ট দেখাই দিম। আৰু আপোনালোকে আহিব, ইভাগে চাগে এনেকৈ চাবলৈ নোৱাৰে, কিন্তু ইয়াতে আছে। এই ফলটো কি হয় বাৰু, আপোনালোকে জানে যদি জনাব দেই। বহুত দেখিছোঁ ইয়াতে হাবিৰ মাজত এই গছজোপা আৰু ফলটো, কিন্তু কি ফল হয় সেইটোহে ক'ব পৰা নাই। নেটতে চাই দিয়াচোন। এই ফ্ৰুইটটো আমি কাছাভা লিভছ বুলি পাইছোঁ, যিটো চাইণ্টিফিক নেম, কিন্তু এটা অৰিজিনেলটো নাজানো। ইয়াতে ভিডিঅ'টো দীঘল হোৱাৰ বাবে আমি ইয়াতে কণ্টিনিউ নকৰিলোঁ, আৰু নেক্সট পাৰ্ট আপোনালোকক দিম। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ।